হুজাইত তীব্ৰ গতিত চলিছে উন্নয়নমূলক কাম সন্মুখৰ পৰা নাই ডাঙৰ ব্ৰিজ হৈ আছে তাতে সেইটোও মই উঠাইছিলোঁ আৰু সেইটোৰ কাৰণে মই পীযুষ হাজৰিকা ডাঙৰীয়া দেৱক মই ইয়াত আনিছিলোঁ নিজেও চাইছে চোৱাৰ পিছত হেৰি সন্তুষ্টি প্ৰদান কৰি তেখেতে গৈছিল তাৰপিছত আসাম গভৰ্ণমেণ্টে এই ক্ষেত্ৰত পদক্ষেপ আমিতো উন্নয়নেৰে চৰকাৰ আমিতো বিকাশৰে চৰকাৰ এই চাওক আপোনালোকে বুজাই কি হৈছে হাতী কৰিডৰটোকে আপুনি মানে বিধানসভাত উঠাৰ পিছত বিধানসভাত উঠাইছিলোঁ বিধানসভাত উঠোৱাৰ পিছত এইটো নোট ডাউন কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে তাৰপিছত এইটো কণ্ট্ৰেক্টাৰক মাতি বস্তুটো দি দিয়া এইটো ক'ৰ পৰা ক'লৈকে হৈ আছে এইটো আপোনাৰ সেই হেৰিৰ পৰা য'ৰ পৰা হাতী যায় মোটামুটি 1 কিলোমিটাৰ লম্বা হ'ব এইটো ইমান ডাঙৰ এটা হাতী কৰিডৰ হৈছে তলেদি হাতী যাব পাৰিব ওপৰেদি মানুহ যাব পাৰিব নহ'লে কিমান মানুহ মৰে এই অঞ্চলত আপোনালোকে প্ৰায় খবৰেই পাই থাকে যে হাতীৰ কাৰণে মৰিছে কিবাৰ কাৰণে ৰাস্তা ভয়ো খায় মানুহ ৰাস্তা নিৰ্মাণ তাত আজি আপোনালোকে স্বচক্ষে চাই যাব উল্লেখ্য যে হামৰেনৰ পৰা হুজাই হৈ নিৰ্মাণ আৰম্ভ হৈছে এলিভেটেড কৰিডৰ হুজাইত টেপ্লাকুৰি বনাঞ্চলৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলি আছে আমি সকলোৱে জানো যে আমাৰ এই অঞ্চলটো পূৰ্বতে ৰহা সমষ্টি আছিলে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি হুজাই সমষ্টিত সংযুক্ত হৈছোঁ আৰু এই অঞ্চলটো যথেষ্ট পিছপৰা আছিলে আজি আমাৰ এই ৰজাগাঁও আৰু লংজাবৰ মাজত যি দূৰত্ব আছিলে প্ৰায় আমি 25-30 কিলোমিটাৰ ঘূৰি পেলাই আমি যাব লগা হৈছিলে এই ব্ৰিজখন হৈ যোৱাৰ পিছত আমাৰ লংজাব আৰু ৰজাগাঁৱৰ মাজত দূৰত্বটো মাত্ৰ 4 কিলোমিটাৰ হৈ যাব তাৰ কাৰণে আমি আজি নথৈ আনন্দিত ৰাইজৰ যিটো হেঁপাহ বহুত দিনৰ সপোন এই সপোন আজি বাস্তৱ হ'বলৈ গৈ আছে আজি আপোনালোকৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ হুজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক আমি ৰাইজৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ঠাইখনৰ নাম হৈছে আমাৰ লংজাব লীলাঘাট আৰু দলংখন হৈ আছে আমাৰ বৰপানী নদী আজি বিধায়ক নিজে ইয়াত পৰিদৰ্শন কৰিছে লগতে আমাৰ সকলো কাৰ্যকৰ্তাও আছে স্থানীয় ৰাইজ আছে আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আছে এই দলংটো হ'লে ক'ৰ পৰা ক'লৈকে যাব পাৰিব এই দলংটো হ'লে ৰজাগাঁৱৰ পৰা লংজাবটো হুজাই আমাৰ একদম কানেক্টিভিটি 30-35 কিলোমিটাৰত আমি ৰজাগাঁৱৰ পৰা হুজাইলৈ যাবলৈ আমাৰ আগত কেনেকৈ পাৰ হয় আপোনালোকে আগতে আমি ইয়াত আপোনালোকে চাইছে বাঁহৰ সাঁকো আছে মানুহ নাও আছে কিন্তু আমি বহুত ঘূৰি পেলাই যাব লাগে যি প্ৰায় আমাৰ দূৰত্ব 30-35 কিলোমিটাৰ বাঢ়ি যায় এই দূৰত্ব আজি এতিয়া 4 কিলোমিটাৰ মাজত 25 পৰা 30 কিলোমিটাৰ ৰজাগাঁও আৰু লংজাব মাজৰ দূৰত্ব এখন দলং পৰিকল্পনাৰ অধীনত এতিয়া মাত্ৰ 4 কিলোমিটাৰ হুজাইৰ পৰা সুজিত কুমাৰ দাসৰ ৰিপৰ্ট JBP ভাৰত